Friends, welcome back to another vlog. তো আজি আহি আছোঁ চাই লওক ক'ত আহিছোঁ মানে যোৰহাটতে থাকি পেলাই ইয়াত আহিব নোৱাৰাটোতো এটা মানে ভাল কথা নহয়। তো আজি ভাবিলোঁ আমাৰ ফেমিলি প্লেন কৰিলোঁ আৰু যে ইয়াত যাওঁ। তো এয়া পিছফালে ইয়াৰ মানে যোনটো পৰিৱেশ পূৰা চাফা আৰু এতিয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন গোটেই এৰিয়াটো কম সময়ৰ ভিতৰতে এইখিনি হৈ উঠিব। তো চাই লওক। আহি পাই গ'লোহি এতিয়া লাচিত বৰফুকনৰ মৈদাম চাবলৈ। এইখন গেটেদি সোমাব নোৱাৰি, তো ছাইডৰ গেটখনেদি সোমাই আছোঁ। ইখন মানে লক কৰি থৈছে। তো সোমাই আহিয়ে ডাঙৰকৈ প্ৰতিমূৰ্তিটো দেখিলোঁ আৰু ছাইডতে এইফালে পাৰ্কৰ নিচিনাকৈ মৈদামটো য'ত থাকে মানে সেইখন ভালকৈ বনাই থৈছে আৰু এইটো মিউজিয়াম হ'ব। এতিয়া বনাই কমপ্লিট হোৱা নাই, তো কাম চলি আছে আৰু কেইদিনমান লাগিব, তাৰপিছতে হৈ যাব আৰু বহুত মানুহে নাজানে পিছে লাচিত মৈদাম ক'ত আছে। লাচিত মৈদাম থকা জেগাকণৰ নাম হ'ল হোলোঙাপাৰ। আমি যেতিয়া হাইৱেদি আহোঁ তেতিয়া এটা ৰাস্তা তেনেকৈ গেটখন মইতো ভিডিঅ'টোত দেখালোৱেই, তেনেকৈ এখন গেট আছে আৰু তাতে লিখা আছে লাচিত মৈদাম এনেকৈ তোৰণ কিবাকিবি। তাৰপৰা সেইফালেদি সোমাই আহি ইয়াত পাই যায়হি। এতিয়া কমপ্লিট হোৱা নাই কাৰণে টুৰিষ্টৰ অকণমান ইয়ালৈ আহ যাহটো কম হৈছে, কিন্তু তথাপিতো আহে মানুহ। ড্ৰোন শ্বট দিম বাৰু। আৰু ইয়াত এইটো গ্ৰাছ কাৰ্পেটটো লগোৱা আছে। এইখিনি স্কোৱাৰ ফিটত কিনিব পাৰে। এইখিনি বৰষুণ দিলে বেছি সেউজীয়া হৈ থাকে, এতিয়া ইমান হৈ থকা নাই আৰু গোটেই এৰিয়াটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন যে, চ' বৰ বেছি ভাল লগা নাই। তথাপিতো এইফালে যোনফালে দেখিছে সেইখিনি বনাই পেলাই হৈ গৈছে, সেইখিনিত ভালেই লাগিছে। তেনেকুৱা ঢেৰ মাৰ্বল আনি থৈছে, ক'ত লগাব জানো নাজানো। তো এতিয়া গৈ আছোঁ এইফালে। ইফালে মানে চিধা ৰাস্তাটো খুলি দিয়া নাই, চ' এনেকৈ ফেক্টৰী এটা আছে, ইয়াতে চাগে এইবোৰ কাম য'ত লোহা জহা কাটে সেইবোৰ হৈ চাগে। তো এই ছাইডেদি আহিবলগীয়া হৈছে, ছাইডেদি খুলি দিয়া নাই সেইটো ৰাস্তা। এই ইয়াতে পাইন গছ, পাইন নেকি এইটো জানো কি বুলি কয়, সেইটো লগাই থৈছে। আৰু আগফালে তাজমহলৰ নিচিনাকৈ ফাউণ্টেইনখিনি টাইপত এনেকৈ আগফালে পুল কৰি থৈছে। খালি এই পুলকেইটাত পানীখিনি চাফা নহয়, চ' অকণমান লেতেৰা হৈ আছে, কাৰণ এইবোৰ ডাষ্ট কিবাকিবি এইবোৰ চব আহেতো, সেইটো কাৰণে। আৰু ইয়াৰ পৰা সেই পুলটোলৈ পানীটো যায়। তো তাৰপৰা ওলাই আহিলোঁ। আচলতে তাত মানুহ যোৱা এলাও নকৰে, তাত পাৰ্মিশ্যন দিয়া নাই যোৱা, কিন্তু কি কৰিব, কিছুমান মানুহটো সেইফালেদি গৈছে এই চুকেদি। তাত একচুৱেলি যাব নিদিয়ে, কিন্তু এনেও যাবই মানুহ আৰু মানে গাৰ্ডে কৈছে যে নাযাব তাত। তো এতিয়া পাৰ্কখন দেখাই দিওঁ বলক। এইটো ফাউণ্টেইনটো অন কৰি দিলে, এইটো চাই লওঁ বলক। লাচিত বৰফুকনৰ ষ্টেচুটোৰ হাইট হ'ল 125 ফিট, তাৰে ষ্টেজিঙত আছে 41 ফিট আৰু ষ্টেচুটোৰ হাইটটো হ'ল 84 ফিট। অথনি মই কৈছিলোঁ এই জেগাকণৰ নাম হোলোঙাপাৰ। হোলোঙাপাৰ নামটো আচলতে হাইলুংপা নামৰ আহোম শব্দ, টাই আহোম এনেকুৱা, সেই শব্দৰ পৰা অহা। তো হাইলুংপাৰ পৰা হোলোঙাপাৰ হৈছে। আৰু বহুতে কুৱেশ্যন কৰে যে এইটো জেগাতেনো মৈদামটো কিয় বনোৱা হ'ল, আৰু এতিয়া মই তাৰ কাৰণ কৈ আছোঁ। লাচিত বৰফুকনৰ জন্ম হৈছিলে শিৱসাগৰত, মানে তেওঁ শিৱসাগৰৰ মানুহ আছিলে অৰিজিনেলি, কিন্তু তেওঁ যিহেতুকে বৰফুকন উপাধি লাভ কৰিলে, তেওঁ সেইটো প্ৰমোশ্যন হ'ল। আৰু বৰফুকন উপাধি লাভ কৰাৰ পিছত তেওঁ গুৱাহাটীলৈ গ'ল। গুৱাহাটীত প্ৰমোশ্যন পাই পেলাই যেনেকৈ মানুহ বেলেগ ডিষ্ট্ৰিক্টত যায়, সেই তেনেকুৱাকৈ
তেওঁ গুৱাহাটীত গ'ল আৰু গুৱাহাটীতে 1671 চনত শৰাইঘাটৰ ৰণ হৈছিল আৰু সেই ৰণ যুঁজি তেখেত ঘূৰি আহিছিল। ঘূৰি আহিব লওঁতেই মানে ব্ৰহ্মপুত্ৰৰ বুকুতে নৰিয়াত পৰি তেখেতৰ মৃত্যু হৈছিল। 1672 খ্ৰীষ্টাব্দৰ 25 এপ্ৰিলত তেওঁৰ মৃত্যু হ'ল আৰু গুৱাহাটীৰ সোঁতে তেওঁক উটুৱাই আনি হোলোঙাপাৰ পোৱালেহি। হোলোঙাপাৰৰ ৰাইজে তেখেতৰ ডেড বডিটো আনি পেলাই এই জেগাতে মৈদামটো প্ৰতিষ্ঠা কৰিলে। সাধাৰণতে আমি চৰাইদেউত বেছিকৈ মৈদামসমূহ দেখিবলৈ পাওঁ, কাৰণ তাতে ৰজা মহাৰজাৰ মৃত্যু হ'লে সেই জেগালৈকে নিয়া হৈছিল আৰু মৈদাম প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু লাচিত বৰফুকনৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম হ'ল আৰু ভাল পাইছোঁ তেওঁ ইমান ধুনীয়াকৈ মৈদামটো প্ৰজেক্টটো চৰকাৰে হাতত লৈছে, সেইটো কাৰণে আমাৰ ভালো লাগিছে। সেইটো আচলতে বহুত আগতেই হ'বলগীয়া, কিন্তু চকুত পৰা নাছিলে চৰকাৰৰ, আৰু এতিয়া এইটো পৰি পেলাই ইমান ধুনীয়াকৈ বনাইছে, সেইটো অতি ভাল কাম। আৰু এই প্ৰজেক্টটো কমপ্লিট হোৱা নাই কাৰণে এতিয়ালৈকে বাহিৰত টিকেটৰ ব্যৱস্থা কৰা নাই। টিকেট কৰিব নালাগে ইয়াত সোমাওঁতে, এনেকৈ আহিলে অলপ ফুৰিলে মেলিলে চালে তেনেকুৱাকৈ। আৰু যেতিয়া এইটো কমপ্লিট হৈ যাব তেতিয়া হয়তো ল'ব 30 টকামানকৈ পাৰ পাৰ্চন, কিন্তু এতিয়ালৈকে নাই লোৱা। আৰু মই আকৌ এবাৰ কৈ দিছোঁ, এই মূৰ্তিটোৰ সম্পূৰ্ণ উচ্চতা 125 ফুট আৰু এইটো ব্ৰঞ্জেৰে নিৰ্মিত। তো এইবাৰ সন্মুখৰ পৰা দেখাই দিছোঁ। গেটখনত আমি খোলা নাছিলে, কিন্তু মই এতিয়া খুলি পেলাই ওলাই আহিলোঁ, আকৌ এতিয়া সোমাই যাম। আৰু এই গোটেই প্ৰজেক্টটো কমপ্লিট হ'লে দেখিবলৈ কেনেকুৱা লাগিব মই সেইটো এটা এনিমেশ্যনৰ সহায়ত দেখাই দিছোঁ চাওক। এনেদৰেই আগফালে ফুলনি থাকিব, দুফালে দুটা মিউজিয়াম দুটা বৰ্তমান বনাই হোৱা নাই, কিন্তু কাম চলি আছে, অতি শীঘ্ৰেই বনাই হ'ব। আৰু পিছফালে এটা পুখুৰী থাকিব। পুখুৰীটোৰ কাম বৰ্তমানলৈকে একো হোৱা নাই, কিন্তু হ'ব আৰু। তাতে মানে চব গৈয়ে আছিলে আৰু চব গৈছে, এতিয়া আমিনো কিয় ৰৈ থাকোঁ, মই গুচি আহিলোঁ বাপেকে যা। তো এতিয়া এয়া আৰু এতিয়া ময়ো সেই ওপৰত যাবলৈ চেষ্টা এটা কৰোঁ। যদি হাক দিয়ে তেতিয়া নাযাওঁ আৰু যদি যাবলৈ কয় তেতিয়া যাম। এবাৰ সুধি লওঁ, তাৰপৰা গুচি যাওঁ। এতিয়া আহি আছোঁ, মানে এই তালৈকে যাবলৈ মানুহৰ পাৰ্মিশ্যন ল'ব নালাগে এইখন গেটলৈকে, কিন্তু পিছফালে যাবলৈ অলপ সুধি মেলি ল'লে ভাল। ধৰক ঘপককৈ গুচি গ'লোঁ, আকৌ যদি মানুহে কৈ দিয়ে ৱৰ্কাৰ্ছখিনিয়ে যে ইয়ালৈ নাহিব, তেতিয়াতো লাজ পাই যাম। সেইটো কাৰণে এইটো অলপ ডাঙৰ মূৰ্তি নে বাৰু। আৰু ইয়াতে এনেকৈ বাগিচা হ'ব, এতিয়ালৈকে হোৱা নাই কাৰণ কাম চলিয়ে আছে, আৰু হয়তো 1.5 বছৰমান লাগিব, নালাগিবও পাৰে, বছৰমানতো হৈ যাবলৈ আছে, ঠিক নাই। ইয়াৰ পূৰা কাম চলি আছে। আৰু ইয়াৰ যিখিনি মানে মেটেৰিয়েলছ সেইখিনি ৰাজস্থান এনেকৈ বা বেলেগ তেনেকুৱা দিল্লী তাৰ পৰা অনা হয়। আৰু ফ্ল'ৰিঙত সেয়া লাইট লাগি আছে। আৰু ইয়াত যোনটো আছে, ইয়াত এটা মূৰ্তি ৰখা হয়, তাত সেইটো অকেজনেলিয়ে খোলা হয়, সেইটো ৰুম, সৰু ৰুম এটা। আৰু ভিতৰত ষ্টেয়াৰ্ছ আছে। আৰু এইখিনি যোনখিনি পাথৰ দেখিছে এইখিনি হৈছে ৰাজস্থানৰ পৰা অনা। আৰু এইফালে ওপৰত লিফ্ট লাগি আছে ছাইডতে, এইটো লিফ্টটো ওপৰত যাবলৈ। আৰু এই ইয়াতে ছাইডতে দৰ্জা এখন আছে, সেইফালেদি ঘূৰণীয়াকৈ ষ্টেপ আছে, সেই ষ্টেপেদি ওপৰত যাব পাৰি। মই নাযাওঁ বাৰু, কাৰণ এতিয়া লক কৰি থৈছে, সেইটো কাৰণে ওপৰত যাবও নোৱাৰোঁ। এতিয়া সেয়া দেখাই দিছোঁ ওপৰত, সেইখন তৰোৱালখন চাই লওক, ধুনীয়াকৈ লাইটিং কৰি থৈছে। এইখন এই দৰ্জাখন, ইয়াৰ পৰাই ওপৰত যাব পাৰি। তো আহিলোঁ, ইয়াত পাই গ'লোঁ। ইয়ালৈকে মানুহ অহাই এলাউ নকৰে, কিন্তু মোক দিছে আৰু, মই ব্লগাৰ যে এনেই গৈছোঁ। তো এইটো এনেকৈ এই তললৈ যাব পাৰি আৰু এনেকৈ ঘূৰি আহিব পাৰি আৰু গোটেই এৰিয়াটো চব কিমান ওপৰত আছে দুইজন। ইয়াৰ পৰা ভিউটো এইটো, এইবোৰ ফ্ল'ৰত লাইট লগাই দিছে, জ্বলোৱা নাই। আৰু এইটো ফ্ল'ৰত লাইটটো দিছিলে, কিন্তু মই এতিয়াহে অফ কৰি দিলে, মাজতে দি থৈছিলোঁ। আৰু এইফালে এইটো এৰিয়া এয়া দুজনমান অহা দেখি পেলাই মই আহিলোঁ, আৰু মোক দেখি পেলাই এতিয়া
এতিয়া ভিৰ লাগি যাব ইয়াত। ওচৰে পাজৰে নাথাকোঁ, আকৌ মূৰত কিবা কিবি পৰক, মৰি থাকোঁ চেচ। তাৰপৰা এই কাপলটো যে দেখিছে, তেওঁলোকক ফটো একপি তুলি দিবলগীয়া হ'ল মই। মোক ক'লে বোলে দাদা ফটো এখন মাৰি দিয়কচোন, কিন্তু এতিয়া মইহে জানিছোঁ মই দাদা যে নহয়, মই ভাইটিহে। তাৰপিছতে ফটো মাৰি দিলোঁ, এতিয়া যাওঁ। এতিয়া গৈ থাকোঁ। আজি ব্লগটো ইমানেই আছিলে, অকণমান ইনফৰ্মেটিভ ভিডিঅ' হৈ গ'ল। এই ওপৰত ফাউণ্টেইনখিনি দিছে আৰু লাইটিংখিনি এতিয়া আকৌ লাহে লাহে দিবহে। তো গৈ থাকোঁ, বাই বাই। ৰ'ব, কাৰণ এতিয়াহে পাৰ্কখনত লাইটটো দিছে, তো দেখুৱাই দিওঁ আপোনালোককো যে পাৰ্কখন মানে ৰাতি কেনেকুৱা লাগে মই দেখাই দিওঁ এতিয়া। অ'কে, এতিয়া কেইটা বাজিছে? 6টা 5 মিনিটত আহি পাই গ'লোহি এয়া পাৰ্ক। মই পাৰ্ক বুলি কৈ আছোঁ, কিন্তু আচলতে মই পাৰ্ক বুলি ক'ব নালাগে, লাচিত মৈদাম বুলিয়ে ক'ব লাগে। কিন্তু ক'বলৈ ভাল যে মুখত ফুটাবলৈ, সেইটো কাৰণে মই কৈ আছোঁ, ড'ন্ট মাইণ্ড হা। তাৰপৰা এয়া এতিয়া লাইটিংটো দি দিছে পূৰা। দিনতকৈ ৰাতি অলপ পৰিৱেশটো বেছি ভাল লাগে, আৰু ৰাতি অলপ মানুহ আহেও। সন্ধিয়া মানৰ পৰা মানুহৰ ভিৰ লাগে আৰু। তো আজি ব্লগটো ইমানেই আছিলে, আৰু কোনোবাই যদি হোলোঙাপাৰাৰ পৰা চাই আছে, মানে এইটো জেগাৰ পৰা ভিউৱাৰ্ছ আছে, তো কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই এণ্ড ছাবস্ক্ৰাইব ফৰ মোৰ ব্লগ।